গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আৰু মোৰ লগৰজনে গুৱাহাটীলৈ বুলি মৰাণৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া ঘৰৰ পৰা ওলাওঁতে 2 বাজিল, সেইবাবে আমি গুৱাহাটীটো নাপামগৈ দিনে পোহৰে। আৰু বাইক লৈ যোৱা কথা, বাইকৰ প্ৰব্লেমো হ'ব পাৰে। বহুত চিন্তা কৰি আজি যোৰহাটত থাকি দিয়া কথা ভাবিছোঁ মোৰ লগৰজনৰ ঘৰত। তেওঁ বহুত দিনৰ পৰা মাতি আছে আহিবা বুলি। তো গাইজ কি কৰোঁ, লগৰজনেও নগ'লে বেয়া পাব। এতিয়া সেইফালেদি যাম গড়মুখৰ আগেদি। চ' ভাবিছোঁ কি তেওঁলোকৰ ঘৰতে এদিন থাকি যাওঁ আৰু নেক্সট ডে আমি মৰ্ণিং ওলাই দিম। যিহেতু যোৰহাটত থাকি দিম, সেইবাবে শিৱসাগৰত অলপ বাখৰ বেঙেনা, শিলৰ সাঁকো, ৰংঘৰ যিমান পাৰোঁ গোটেই শিৱসাগৰখন দেখাম বুলি নকওঁ, যিমান পাৰোঁ দেখাম বুলি নকওঁ। আৰু মোৰ লগৰজনেও বাখৰ বেঙেনা দেখি পোৱা নাই, সেইবাবে বাখৰ বেঙেনা লগৰজনক দেখাই দিওঁ আৰু আপোনালোকেও উপভোগ কৰক। আমি এতিয়া বাখৰ বেঙেনা পাওঁ হৈছোঁ। বাখৰ বেঙেনা এতিয়া আৰু 100 মিটাৰ আছে। ৰাইট ৰ'বা ৰাস্তা নিদিবি। বৰ্তমান আমি এতিয়া বাখৰ বেঙেনা পালোহি। বাখৰ বেঙেনাত গৈ আছোঁ এতিয়া দেখাবলৈ আপোনালোকক। এয়া চাওক বাখৰ বেঙেনা, এয়া দেখিবলৈ পাইছে বাখৰ বেঙেনা গছ কিমান ডাঙৰ সকলোৱে চাওকচোন। আজি গছজোপাৰ বয়স কিমান হৈছে গম পাইছেনে বাৰু? 580 বছৰ। 580 বছৰ এজোপা গছৰ বয়স। এই গছজোপা বিস্ময়ক বৃক্ষ বাখৰ বেঙেনা বুলি কয়। আৰু এই কথা চাগে অসমৰ 70% মানুহে জানে। শিৱসাগৰৰ এই বাখৰ বেঙেনা ঐতিহাসিক দিনৰ এজোপা বেঙেনা গছ। যি বেঙেনা আজিলৈকে আমিও খাই পোৱা নাই, হয়তো আপোনালোকে খাই পোৱা নাই, হয়নে বাৰু? চেষ্টা কৰিম আপোনালোকক বাখৰ বেঙেনা দেখাবলৈ, কিন্তু আছে নে নাই মই এতিয়া ক'ব পৰা নাই। যে দেখিবলৈ পাইছোঁ, সেয়া চাওক বাখৰ বেঙেনা কেনেদৰে লাগি আছে ওপৰত ওলমি। এই বাখৰ বেঙেনা খায় নে নাখায় মই নাজানো, মই কাৰণ খাবলৈ আজিলৈকে চেষ্টা কৰা নাই। আৰু আছে নেকি ক'ৰবাত দেখাবলৈ চেষ্টা কৰিম ৰ'ব। এয়া চাওক, মই কেমেৰাটো জুম কৰি দেখাইছোঁ। এয়া চাওক, দেখিছেনে বাৰু? এয়া হৈছে বাখৰ বেঙেনা। ওচৰৰ পৰা দেখাব পৰা নাই যিহেতু মোবাইল হয়, ওচৰৰ পৰা দেখাবলৈ অকণ কষ্ট হৈছে, জুম কৰি দেখাব লগা হৈছে। আৰু ভিতৰলৈ এই পকাখন দেখিছে আপোনালোকে, পকাখনৰ ভিতৰলৈ ৱালখন যোনখন দিয়া আছে, এই ৱালখনৰ ভিতৰলৈ যোৱা আমাৰ কোনো পাৰ্মিশ্যন নাই, সেইবাবে ভিতৰলৈ গৈ দেখাব পৰা নাই। কিন্তু কোনোৱে যায় ভিতৰলৈ, কিন্তু তাত যিহেতু লিখা আছে যে ভিতৰত প্ৰৱেশ নিষেধ, তো আমি সেই কথা মনা উচিত আৰু সেইবাবে ভিতৰলৈ যোৱা নাই। গাইজ বাখৰ বেঙেনা এই যোনডোখৰ জেগা আছে, বকতা জেগাডোখৰ, ইয়াৰ এটা পৰিৱেশ চাওক কি ধুনীয়া ঠাণ্ডা পৰিৱেশ। চাৰিওফালে গছ গছনি, ছাঁ, পুখুৰীত পদুম ফুল। এতিয়া আমি বাখৰ বেঙেনাৰ পৰা শিৱসাগৰ টাউনৰ অভিমুখে যাত্ৰা আকৌ কণ্টিনিউ কৰিছোঁ। এয়া চাওক কি ধুনীয়াকৈ খেতি লহপহকৈ বাঢ়ি আহিছে। এনেকুৱা পৰিৱেশত মানে কি ক'ম গাইজ, বহুত ভাল লাগে গৈ। গছৰ ফাকে ফাকে ৰ'দৰ চিৰিঙনি আহি থাকে আৰু গোটেই ৰাস্তা ঘাট ছাঁ পৰি থাকে, ইমান ভাল লাগে। আৰু এয়া চাওক শিলৰ সাঁকো, আপোনালোকে নাম শুনিছে শিলৰ সাঁকো, এয়া শিলৰ সাঁকো
আৰু শিৱসাগৰ নামদাং নৈ শিৱসাগৰ সকলোৱে পঢ়িবলৈ পাইছে কিতাপত। আৰু এয়া ৰংঘৰ। চমুকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ মোৰ সময় বহুত কম, যিহেতু দেখাব পৰা নাই। এয়া ৰংঘৰ, দূৰৰ পৰাই দেখাইছোঁ, ওচৰলৈ যোৱা নহ'ল। এদিন যাম, গোটেই শিৱসাগৰ ফুৰিম আৰু আপোনালোকক সকলোকে দেখাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান যোৰহাট সোমাইছোঁহি। যোৰহাট পাওঁতে আন্ধাৰ হৈ গ'ল। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। যদি গুৱাহাটী যাত্ৰাৰ নেক্সট পাৰ্টটো আপোনালোকে চাবলৈ বিচাৰে তেন্তে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টি যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।